ৰাতিপুৱাৰ চাহকাপ আমাৰ সকলোৰে প্ৰিয় নহয়নে বাৰু? শুই উঠি মুখখন ধুই একাপ চাহ যদি আমি নাখাওঁ তেন্তে দিনটো মনটো মুকলি হৈ নাথাকে। এই ৰঙা চাহকাপ আমাৰ শৰীৰৰ কাৰণে কিমান উপকাৰী হ'ব পাৰে আমি এই ভিডিঅ'টোত আলোচনা কৰোঁ আহক। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। যদি ভাল পায় এটা লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আহকচোন একাপ ৰঙা চাহ আমাৰ শৰীৰৰ কাৰণে কিমান বেনিফিচিয়েল হয় চাওঁচোন। বতৰ পৰিৱৰ্তনৰ ফলত হৈ থকা জ্বৰ, কাহ, চৰ্দি আদি নাইকিয়া কৰিবলৈ চাহত নেমু ৰস, আদা, তেজপাত, জালুক দি সেৱন কৰিলে একাপ ঔষধিযুক্ত চাহ হৈ পৰিব, যিয়ে আমাৰ এই সমস্যাসমূহ দূৰ হোৱাত সহায় কৰিব পাৰে। তাৰোপৰি ৰঙা চাহত বহুতো উপকাৰী এণ্টি অক্সিডেণ্ট পোৱা যায়, যিয়ে আমাক ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ৰঙা চাহত থকা এণ্টি অক্সিডেণ্টৰ বাবে আমি অধিক কৰ্ম কৰিবলৈ উৎসাহ পাওঁ, এলাহ ভাগৰ দূৰ হয়। একাপ ৰঙা চাহ আকৌ হাৰ্টৰ লগত জড়িত বিভিন্ন ৰোগ নাইকিয়া কৰাতো সহায় কৰে। হাৰ্টৰ বিভিন্ন ধৰণৰ সমস্যা দূৰ কৰিব পাৰে। ইয়াৰ বাবে আমি ৰঙা চাহত ডালচেনি, তুলসী যোগ কৰি সেৱন কৰিব লাগিব। নিয়মিত ৰঙা চাহ সেৱন কৰিব পাৰিলে ডায়েবেটিছ হৈ থকাৰ সম্ভাৱনা কমিবলৈ ধৰে। তাৰোপৰি আমাৰ বয়স বৃদ্ধিৰ ফলত হাড়ৰ ঘনত্ব কমি যোৱাত বাধা দিয়ে, যিয়ে আমাৰ হাড় ঠুনুকা হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে। আনহাতে একাপ ৰঙা চাহে পাচন তন্ত্ৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে, আমাৰ শৰীৰৰ অন্তত হোৱা বিভিন্ন বীজাণু ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। মেদবহুলতা, কলেষ্ট্ৰলৰ পৰিমাণ কমাই এই সমস্যাসমূহ দূৰ হোৱাত সহায় কৰে। তাৰোপৰি ৰঙা চাহত থকা পলিফিনেল নামৰ এণ্টি অক্সিডেণ্ট বিধে মহিলাসকলৰ ডিম্বাশয়ত হোৱা কেন্সাৰ প্ৰতিৰোধ কৰাত সহায় কৰে, যাৰ কাৰণে মহিলাসকলৰ বাবে একাপ চাহ অতি গুৰুত্বপূৰ্ণ হৈ পৰে। হাঁপানি ৰোগ দূৰ কৰা একমাত্ৰ ঔষধ হৈছে একাপ ৰঙা চাহ। এই ক্ষেত্ৰত ২-৩টা তুলসী পাত চাহত দি বনাই সেৱন কৰিলে ঔষধিৰ দৰে কাম কৰিব। তাৰোপৰি একাপ ৰঙা চাহ আমাৰ সৌন্দৰ্য চৰ্চাৰ কাৰণেও বহু উপকাৰী হয়। ডাঠকৈ বনোৱা একাপ ৰঙা চাহ ঠাণ্ডা কৰি চুলিৰ গুৰিত লগালে চুলিৰ সৌন্দৰ্য বৃদ্ধি হয় আৰু চুলিৰ উজ্জ্বলতাও বাঢ়ি যায়। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। পুনৰ এটা নতুন ভিডিঅ' লৈ আকৌ লগ পাম।